হেল্ল' আজি মই পপি আপোনালোকৰ ওচৰলৈ আটাৰ পিঠা ৰেচিপিটো লৈ আহিছোঁ। এয়া আটাখিনি মই মাৰি লৈছোঁ আৰু এইফালে নাৰিকল চেনি দি মই ভাজি লৈছোঁ। এইখিনি দেখুৱাবলৈ নহ'ল, কিন্তু এনেদৰে ভাজি লৈছোঁ যেনেকৈ নাৰিকলৰ লাড়ু বনাই। এইটো আটাৰ ডাব। এনেদৰে ৰুটিকেইখন বেলি লৈছোঁ। তাৰপিছত এয়া চাওক, এনেদৰে আমি ভাজি থোৱা নাৰিকলখিনি এনেকৈ অলপ অলপকৈ দিছোঁ। খাই বহুত টেষ্টি লাগে ফ্ৰেণ্ডছ, আৰু স্কুলত মানে বাচ্ছাক টিফিনতো দি খেদাব পাৰে, একো অন্যায় নকৰে আৰু ভোকো কমিব। তো এনেদৰে আপোনালোকে হাতেৰে এনেকৈ দিব। আৰু এনেকৈ বাকীখনো বনাই ল'ব। মই বনাই ল'লোঁ আৰু এইখিনি তেলত ভাজিলে হ'ল। বেছি টাইম নালাগে, 2 মিনিটমানতে সিজি যায়। এয়া এনেদৰে চাওক কি ধুনীয়াকৈ ফুলি গৈছে। আটাটো অলপ দেৰি আপোনালোকেও মাৰি থ'ব। আৰু এয়া ৰেডি আমাৰ আটাৰ পিঠা নাৰিকলৰ সৈতে। তো যদি ভাল লাগিছে ছাবস্ক্ৰাইবটো কৰি দিব আৰু শ্বেয়াৰ কৰিব। বাই বাই।